ফ্ৰেণ্ড পাপৰি মাইনা চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। তো এতিয়া আমি যাবলৈ ওলাইছোঁ দোকানলৈ মানে চেনেললৈ যাম। ছোৱালী ভাগৰ চুলিকেইডাল কাটি আহোঁ বুলি ভাবিছোঁ। চুলিকেইডাল অকণমান বেয়া হৈ গৈছে, সেইবাবে ভাবিছোঁ অকণমান কাটি দিওঁ। তো এতিয়া তালৈকে যাবলৈ ওলাই আছোঁ। আমি দুজনী যাম আৰু চুলি কাটি আহিমগৈ। দেহা চুলি কাটিবা কৈ দিয়া, কাটিবা। আমাৰ ওচৰতে আছে মানে চেলুনখন, ভাবিলোঁ তাতে গৈ কাটি আহোঁগৈ। ঠিক আছে ব'লক, ভিডিঅ'টো চাই থাকিব আগলৈ। কাটি আহি ঘৰ পাই গ'লোহি। তো তাত আৰু ভিডিঅ' কৰা নহ'লে, মানে এয়া মণি কৰি আছিলে চুলি কাটিবলৈ নিদিয়ে যে, সেইকাৰণে ভিডিঅ' কৰিবলৈকে নাপালোঁ। মোবাইলটো দেখুৱাই মানে চুলি কাটি বুদ্ধি কৰি মানে চুলিটো কাটি আনিছোঁ। তাৰপৰা এয়া চব চুলি কাটি ঘূৰি দিয়া দেখা, এইফালে দেখুৱাই দিয়া, তুমি ঘূৰি দিয়া এইফালে পাছফালটো। এয়া চব এতিয়া ঘূৰি দিয়া। এতিয়া ধুনু লাগিছে, ধুনু লাগিছে নাই, কাটিবকে নিদিয়ে চুলি। তো এতিয়া ধুনীয়াকৈ গা পা ধুৱাই লওঁ তাইক। গা পা ধুৱাই পেলাই এতিয়া মানে পিছত পথাৰলৈ যাম। মায়ে মানে ধান দাই আছে, চাহ দিবলৈ যাম। ঠিক আছে, ভিডিঅ'টো চাই থাকক আগলৈ। হেল্ল' ফ্ৰেণ্ড, আমাৰ ছোৱালীয়ে ইয়াত গা ধুই মেলি কাপোৰ কানি পিন্ধি আজৰি হৈ গ'ল। এতিয়া যাওঁ আমি পথাৰলৈ চাহ দিবলৈ। তো পথাৰে আহি আছোঁ আৰু ওচৰতে ৰাখিছোঁ অকণমান। এতিয়া আমি চাহ লৈ আহিছোঁ। তো পথাৰলৈ গৈ লওঁ তেতিয়াহ'লে। এই চাওক ৰ'দ কিমান দিছে। ঠিক আছে তেনেহ'লে ভিডিঅ'টো চাই থাকক আকৌ। এইখিনি মই ধুনীয়াকৈ ধুই শুকুৱাই লৈছোঁ। শুকুৱাই পেলাই পথাৰত আৰু মই ভিডিঅ' নকৰিলোঁ। তাত গৈ পেলাই টেঙা খালোঁ, জৰা টেঙা। তাৰপৰা খাই মেলি আহিলোঁ। অহাৰ পাছত মই ভাবিলোঁ জলফাই কেইটামান আনি থোৱা আছে, ভাবিলোঁ তাকে আচাৰ বনাম বুলি। তো জলফাইখিনি মই ধুনীয়াকৈ ধুই মেলি শুকুৱাই ল'লোঁ। তাৰপৰা শুকুৱাই লোৱাৰ পিছত বৈয়াম তাত নিমখ দি মানে ভৰাই থৈছোঁ, নিমখ দি থৈছোঁ। 3 দিনমানৰ পিছত বনাব পৰা হ'ব আচাৰটো। তো মোক কেনেকৈ বনাম সেই আচাৰটো ইমানেই আছিলে আৰু। কি দেখালোঁ, কি দিব পাৰিলোঁ নাজানো। এনেই আৰু অলপ ভিডিঅ' কৰিলোঁ। তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি দিব। তেন্তে হ'লে আজিলৈ আহিছোঁ। আকৌ এটা পুনৰ ভিডিঅ' সৈতে লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।